Welcome everyone. আজি যেটো টপিকৰ ওপৰত ডিসকাস কৰিব গৈ আছো হেতু হল স্ট্ৰেটেজি ওপৰত। এতিয়া চাওক মোৰ ভিডিও মেইন চেনেলটো আছিল যে যিকোনো ধৰণৰ APSC লগতে যদি আপোনালোকে বেলেগ এক্সামৰ কাৰণে বা জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে গুটিখিনি বস্তু আপুনি কেনেকৈ একেলগে মেনেজ কৰিব পাৰিব লাইক DHS হক DME হক ৰেলৱে হক তেনেকুৱা ধৰণৰ এক্সাম যদি আপোনালোকে দিব বিচাৰিছে তো এটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে গুটিখিনি বস্তু একেলগে মেনেজ কৰি কেনেকৈ পঢ়িব সেই বস্তুটো শিডিউল বনাই লোৱা বা সেই বস্তুখিনি ওপৰত আপোনালোকে এটা ৰাইট ষ্ট্ৰেটেজি লোৱাটো ফাৰ্স্ট ষ্টেজতে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ প্ৰথমতে যেনেকৈ তেনেকৈ বনাই পঢ়িবলৈ ষ্টাৰ্ট কৰি পাছত যদি বস্তুখিনি আপুনি দেখিছে যে মিলা নাই তাৰ পিছত কি হৈ যায় যে বহুতখিনি সময় এনে গুচি যায় 3 মাহ 4 মাহ 6 মাহ এনেকেতো বছৰো গুচি যায় কিছুমানৰ প্ৰথমতে ভালকৈ শিডিউলটো বনাই নোলোৱাৰ কাৰণে গতিকে ফাৰ্স্টতে হেনেকুৱা এটা কৰি লোৱাটো ভাল ষ্ট্ৰেটেজি এটা লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আজিকালি সকলোৰে যেহেতু টাইমৰ বহুত অভাৱ আৰু বেছিভাগ দেখা যায় যে ওয়ার্কিং পারসনে হয় জনে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থাকে সবৰে বেলেগ বেলেগ ধৰণৰ প্ৰবলেম থাকে ঘৰৰ হক ওয়ার্ক অফিসৰ হক এনেকুৱা ধৰণৰ তো হেখিনি মাজত গুটিখিনি বস্তু মেনেজ কৰাটো বহুত এটা ডাঙৰ কথা ফাৰ্স্ট কথাটো হল যে আপুনি যিকোনো ধৰণৰ যি এক্সামে নিদিয়ক তাৰ কাৰণে ফাৰ্স্ট আপুনি যদি বিগিনাৰ হয় তেতিয়া হলে তাৰ কাৰণে আপুনি ষ্টাৰ্ট কৰোতে প্ৰথম কালে বস্তুটো যেটো বনাই লোৱা হেতু হল সিলেবাসটো কাৰণ এক্সামৰ কাৰণে বহুত হাৰ্ড ওয়ার্ক কৰিবটো লাগিবই কিন্তু যিটি ধৰণৰ ওয়ার্ক কৰি হাৰ্ড ওয়ার্ক কৰি কোনো লাভ নাই যদি আপুনি নাজানে যে কোনখিনি বস্তু পঢ়িব লাগিব কি পঢ়িব লাগিব এক্সামটো আপোনাৰ পৰা কি বিচাৰে সেই বস্তুটোৱে যদি আপুনি নাজানে তেতিয়া হলে ধৰক প্ৰিপাৰেচন কৰি হাৰ্ড ওয়ার্ক কিছুমানৰ যে এনে যায় তো তেনেকুৱা ধৰণৰ কথাটো হয় তো তাৰ কাৰণে এক্সামটো আপোনাৰ পৰা কি বিচাৰে সেই বস্তুটো আপুনি ফাৰ্স্ট জানিব লাগিব কেনেকুৱা ধৰণৰ বস্তু বিচাৰে আৰু হেতু জানিবৰ কাৰণে আপোনাৰ প্ৰথম বস্তুতে হল সিলেবাসটো আপুনি যেতিয়ালৈকে থ্ৰলি বুজি নাপায় তেতিয়ালৈকে আপুনি কি পঢ়িব কেনেকৈ গম পাব আজিকালি ধৰক এতিয়া ৰেফাৰেন্স বুক বহুত পোৱা যায় তো ৰেফাৰেন্স বুকবোৰত ইমানবোৰে বস্তু থাকে যে যেটো পসিবল নহয় আপুনি প্ৰত্যেকখন ৰেফাৰেন্স বুক পঢ়ি এটা এক্সাম দিবলৈ যোৱাটো গতিকে তাৰ কাৰণে আপুনি যদি সিলেবাসটো আগতীয়াকৈ প্ৰিপেয়াৰ্ড হৈ থাকে আপুনি যদি গম পায় যে মই যেটো এক্সাম দিব গৈ আছো সেই এক্সামটোত এটো বস্তু লাগে এটো বস্তু নালাগে তেতিয়া আপুনি কাৰেন্ট এফেয়াৰ্স হক বা কিবা এখন ৰেফাৰেন্স বুক আপুনি যদি পঢ়িছে তেতিয়া আপুনি বস্তুটো ৰিলেট কৰিব পাৰিব আপোনাৰ এক্সামটোৱে যদি সেই বস্তুটো ডিমান্ড কৰিছে জানিব বিচাৰিছে তেতিয়া হেতু আপুনি ইম্পৰ্টেন্স দি পঢ়িব পাৰিব কালেক্ট কৰিব পাৰিব বস্তুটোৰ ওপৰত গতিকে হেখিনি বস্তুৱে বহুত সহায় কৰে তাৰ কাৰণে সিলেবাস বুলি কওঁতে আপুনি যিকোনো ধৰণৰ এক্সামৰ যেতিয়া ওয়েবসাইটটোত যাব ওয়েবসাইটত গলে আপুনি সিলেবাস বুলি মাৰিলে তাত নরমালি কি আহে যে মেইন হেডিং কেটা আহি যায় আৰু সেই হেডিং কেটা চাই পেলাই ধৰক আপুনি ইমানবোৰ বস্তু কেনেকৈ গম পাব যে তাৰ সাব হেডিং কি আছে তাৰ কাৰণে মই কি কৰিছিলো যিকোনো ধৰণৰ কোচিং ইনষ্টিটিউটৰ হক বা কোবাৰ এনেকৈ আপুনি যদি গুগলত সাৰ্চ কৰে ডিটেইল সিলেবাস বুলি সাৰ্চ কৰিলে তাত এখন ডিটেইল সিলেবাস আহি যায় যোনটো অফিচিয়েল ওয়েবসাইটত হেডিং দিয়ে তাৰ তলত কি সাব হেডিংবোৰ হ'ব হেবোৰ আহি যায় তো সেই বস্তুটো আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিন্ট আউট কৰাই ল'ব পাৰে মই যেটো কৰাই লৈছো হেতু আপোনালোকক দেখাও অলপ এখন এনেকৈ মই এটা ফাৰ্স্টতে উলিয়াই লৈছিলো এনেকৈ এবোৰ বস্তু গুটিখিনি পাব আপোনালোকে সাব হেডিং তো ইয়া সৰু সৰু টপিকবোৰ যেতিয়া আপোনালোকে প্ৰিন্ট আউট কৰাই প্ৰত্যেক দিনাখনে চাব তেতিয়া আপোনালোকে গম পাই যাব যে বস্তুটো কি হয় তো নেক্সট সিলেবাসৰ ওপৰত যদি ক'ব যাও APSC বা UPSC ৰ যেটো প্ৰিলিমছৰ সিলেবাস হয় সেই প্ৰিলিমছৰ সিলেবাসটো আপোনালোকৰ অসমৰ বেলেগ কম্পিটিটিভ এক্সামবোৰৰ সিলেবাসটো অলমোস্ট একে বুলি ক'লেই হয় মেইনছটো অলপ বেলেগ হৈ যায় কিন্তু প্ৰিলিমছৰ যিখিনি সিলেবাস থাকে সেইখিনিয়ে যিকোনো ধৰণৰ DHS হক DME হক ৰেলৱে হক সকলোৰে কাৰণে নৰ্মেল সিলেবাসটো অলমোস্ট একে গতিকে আপুনি আৰু APSC বা UPSC কাৰণেও যদি আপুনি প্ৰিপাৰেচন কৰে তেতিয়া হলে ফাৰ্স্টটো প্ৰিলিমছৰ কাৰণেই কৰিব সকলোৱে গতিকে প্ৰিলিমছৰ কাৰণে যেতিয়া আপুনি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব তাৰ লগতে আপুনি বাকি এক্সামবোৰৰ কাৰণে পঢ়ি গলে অলমোস্ট সেম হয় এতিয়া ধৰক কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক কিন্তু ডিফাৰেন্ট হয় এতিয়া APSC যেনেকুৱা ধৰণৰ কোৱেশ্চন বিচাৰে APSC যেটো ডিমান্ড কৰে হেতু বেলেগ এক্সাম বিলাকৰ লগত তেনেকুৱা নহয় আপুনি ADRE হক DHS হক এবোৰৰ পেপাৰবোৰ যদি চাই তাত ক'বলৈ গলে অলমোস্ট মানে ডাইৰেক্ট কোৱেশ্চনে আহে কিন্তু APSC তেনেকুৱা নহয় APSC কি হয় বস্তুবোৰ APSC মানে আপোনাৰ কনসেপ্ট কমপ্লিট ক্লিয়াৰ থাকিব লাগিব আগতে আমি এটা বস্তু শুনিছিলো যে APSC কাৰণে পঢ়িলে বা UPSC কাৰণে পঢ়িলে বহুতে কয় যে PhD কৰিব নালাগে জাস্ট বস্তুটো জানি থলেই হ'ল কিন্তু লাষ্ট আপুনি 2 ইয়াৰ্ছৰ পেপাৰ চাব তাত আপুনি গম পাব চালে দেখিব যে অকল জানিলেই এনেকুৱা নহয় যে মুখস্থ কৰিলেই হ'ল বস্তুটো জানিলেই হ'ল হেতু হিষ্ট্ৰি টাইপৰ বস্তুত হেতু হিষ্ট্ৰি সাবজেক্টটো তেনেকুৱা বস্তুবোৰ থাকে কিন্তু আজিকালি পলিটি হক ইকোনমি হক এবোৰে বেছি হাই স্কোৰিং মাৰ্কস স্কোৰ কৰে এবোৰ পলিটি ইকোনমি এনেকুৱা সাবজেক্টবোৰ আৰু তাৰ কাৰণে আপোনাৰ কনসেপ্ট ক্লিয়াৰ হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট গতিকে এতিয়া আপুনি যদি দুইটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে ধৰক APSCও দিব লগতে বেলেগ জবৰ কাৰণে আপোনালোকে পঢ়িব তেতিয়া হলে কি কৰিব পাৰে
তাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ব যে চিলেবাছটো চোৱাৰ লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন যিটো PYQs আপোনালোকৰ প্ৰেক্টিছ কৰিব লাগিব তো যেতিয়া আগতে অহা কুৱেশ্যন পেপাৰবোৰ চাব কুৱেশ্যনছবোৰ চাব তেতিয়া আপোনালোকে ডিফাৰেঞ্চটো গম পাই যাব যে এইটো এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কি ডিমাণ্ড কৰে এইটো এক্সামে আৰু APSCয়ে কেনেকুৱা ধৰণৰ বিচাৰে কি কৰে তেতিয়া আপোনালোকে ছেপাৰেটলি একেখিনি বস্তুকে বেলেগ বেলেগ টাইপত পঢ়িব পাৰিব গতিকে ফাৰ্ষ্ট আহিল চিলেবাছ আৰু ছেকেণ্ড প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাব বেলেগতো পাব এইবোৰ আচলতে তাতকৈ মই যদি ক'বলৈ যাওঁ নিজে এখন পেপাৰ লৈ বহি এদিন এনালাইচিছ কৰাটো নিজে এনালাইচিছ কৰাটো যিমান বেছি মানে কাম আহে সেইটো লোকৰ পৰা আপুনি ভিডিঅ' এটা চাই সেইটো আপুনি গম নাপাব গতিকে অলপ টাইম উলিয়াই আপুনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ লওক আজিকালি কিতাপবোৰো পোৱা যায় বহুত PYQৰ কাৰণে ভাল ভাল কিতাপ পোৱা যায় কিতাপবোৰ আনি লওক আনি সেইখিনি যদি এনালাইচিছ কৰে তেতিয়া নিজে বুজি পাই যাব যে এইটো এক্সামে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বিচাৰে এইটো এক্সামে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বিচাৰে 2 নম্বৰত সেইটো কৰিব পাৰে ষ্টেজটোত আহোঁ 3 নম্বৰ কথাটো হ'ল যে কাৰেণ্ট এফেয়াৰ্ছ আজিকালি কাৰেণ্ট এফেয়াৰ্ছ বস্তুবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ টপিকটো মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপুনি যদি ৰিলেটেড নাথাকে তেতিয়াহ'লে আপুনি চিভিল ছাৰ্ভিচক বেলেগ এক্সামবোৰৰ কথা ধৰক ভাবিবও নোৱাৰে বিশেষকৈ ক'ব গ'লে চিভিল ছাৰ্ভিচত কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড থকা কাৰেণ্ট এফেয়াৰ্ছবোৰৰ লগত আপডেটেড হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তাৰ কাৰণে আপুনি যেতিয়া এটা যিকোনো ধৰণৰ এক্সাম এটাৰ কাৰণে আপুনি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব তেতিয়া কি হয় যে আগৰ স্কুলৰ নিচিনা আমাৰ বস্তুবোৰ নহয় যে যিকোনো ধৰণৰ ছাবজেক্ট এটা মন গ'ল পঢ়িলোঁ উলিয়াই তাৰপাছত বেলেগ এটা পঢ়িলোঁ সেই টাইপত কৰিব গ'লে আপোনাৰ বহুত প্ৰব্লেম হ'ব আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছটো আপডেটেড থাকিব বিচাৰে তেতিয়াহ'লে এনেকুৱা কিছুমান ছাবজেক্ট আছে যিবোৰ ছাবজেক্ট ধৰক কমপ্লিটলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে ডিপেণ্ড কৰে আপুনি আগৰ কুৱেশ্যন পেপাৰবোৰ চাওক কিবা চাওক এইবোৰ চালে আপোনালোকে গম পাব যে হাইষ্ট মাৰ্কছ যিবোৰ ছাবজেক্টে স্ক'ৰ কৰি আছে ধৰক পলিটি ইকনমি হওক তেনেকুৱা ছাবজেক্টবোৰৰ কি হয় মেইনলি থিয়ৰিটো ক'বাতেই থাকে কিন্তু আজিকালি যিবিলাক কুৱেশ্যন আহি থাকে সেইবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হয় গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত যদি আপুনি ৰিলেটেড কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো আপোনাক বহুত প্ৰব্লেম কৰিব এক্সামত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ ধৰক এতিয়া যিকোনো ধৰণৰ আপুনি এক্সাম এটা দিব তাৰ কাৰণে আপুনি লাষ্ট 1 ইয়েৰৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ আপডেটেড থাকিবই লাগিব লাষ্ট মিনিমাম 1 ইয়েৰৰ আপুনি কাৰেণ্ট এফেয়াৰ্ছ জানিব লাগিব তাৰ কাৰণে ধৰক আপুনি পলিটি হওক ইকনমি হওক কিছুমান টাৰ্ম থাকে যিবোৰ আমি গম নাপাওঁ যে এই ৱৰ্ডটোৱে কি বুজাইছে মিনিংটো কি বুজায় তাৰ কাৰণে আপুনি কি কৰিব পাৰে যে ধৰক এতিয়া হিষ্ট্ৰী ছাবজেক্টটো ধৰক হিষ্ট্ৰী ছাবজেক্টটোত ধৰক বুজিব লাগিব আৰু মুখস্থ কৰিব লাগিব তাত বেছি কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কৰা কোনো কথা নাথাকে গতিকে তাৰ কাৰণে আপুনি কি কৰিব পলিটি হওক ইকনমি হওক যিবোৰ ছাবজেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড সেই ছাবজেক্টখিনি আপুনি প্ৰথমতেই কৰিব লাগিব প্ৰিপেৰেশ্যনৰ আপুনি জাৰ্নিটো ষ্টাৰ্ট কৰোঁতে ফাৰ্ষ্ট ষ্টেজতে আপুনি পলিটি বা ইকনমি ছাবজেক্টবোৰ দি ষ্টাৰ্ট কৰিব লাগিব আৰু যিবোৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী এইবোৰ হয় এইবোৰ অলপ পাছলৈ কৰিব পাৰে এক্সামৰ আগে বুলি নহয় যদি ধৰক আপোনাৰ টাইম কম আছে তেতিয়াহ'লে আপুনি সেইবোৰ মোৰ মতে এক্সামৰ আগলৈ থোৱাটো বেছি ভাল কাৰণ যেতিয়া আপুনি ধৰক নিউজ পেপাৰ এখন এনালাইচিছ কৰিছে বা ইউটিউবত ভিডিঅ' এটা চাইছে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যেতিয়া আপুনি এটা নিউজ পাব সেই বস্তুটো যদি আপুনি টাৰ্মটোৱে নাজানে যে এই ৱৰ্ডটোৱে কি বুজায় পলিটি টাৰ্ম এটা ইকনমি টাৰ্ম এটা বিশেষকৈ ইকনমি বা পলিটিয়ে কৈ আছোঁ সেইকেইটা ছাবজেক্টৰ কেনেকুৱা হয় যে মেইনলি কাৰেণ্ট এফেয়াৰ্ছ সেইবোৰ ছাবজেক্টৰ ওপৰতে আহে ডেইলি পলিটি নিউজবোৰ সলনি হৈ থাকে ইকনমি বস্তুবোৰ ডেইলি সলনি হৈ থাকে গতিকে আপুনি যদি সেই থিয়ৰিখিনি আগতে জানি নথয় তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছটো আপুনি এনালাইচিছ কৰি ইমান এটা আপুনি ফল নাপাব গতিকে আপুনি কি কৰিব পাৰে পলিটি ইকনমি এই ছাবজেক্টখিনি ফাৰ্ষ্ট আপুনি উলিয়াই লওক কি ধৰক ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এনেকুৱা ছাবজেক্টবোৰ আপুনি প্ৰথমতে কৰি বাকী হিষ্ট্ৰী জিঅ'গ্ৰাফী এনেকুৱা ছাবজেক্টবোৰ অলপ পাছলৈ থ'ব পাৰে বা এনভাইৰনমেণ্টটো আহি থাকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা সেইটো হ'ল NCERT আপোনালোকৰ অসমৰ যদি যিকোনো ধৰণৰ এক্সাম এটা দিব গৈ আছে তেতিয়াহ'লে NCERT বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় যে স্কুলৰ টাইমত চব চিৰিয়াছেই থাকে স্কুলত থাকোঁতেই চব কনচেপ্ট ক্লিয়াৰ হৈ আহিছে তেনেকুৱা নহয় আৰু কিছুমান ক্লিয়াৰ থাকে যদিও এনেকুৱা এতিয়ালৈকে যে সেইখিনি বস্তু মনত আছে বা পাৰিম তেনেকুৱা কোনো কথা নাই গতিকে 6ৰ পৰা 10লৈকে লাগে ক'বলৈ গ'লে কিন্তু যদি আপোনালোকৰ হাতত টাইম নাই বা ভাবিছে কমকৈ কৰিব তেতিয়া এটলিষ্ট মিনিমাম আপোনালোকে ক্লাছ 8, 9, 10ৰ যিকেইখন ছ'চিয়েল ছায়েন্সৰ NCERT হয় চেবা হওক CBSE হওক আপোনালোকে সেই NCERT কেইখন আপোনালোকে কৰি লওক ক'ৰবাৰ পৰা কালেক্ট কৰি লওক কিনিবও পাব সেইকেইখন কৰি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ ৰেফাৰেঞ্চ বুক এখনলৈ যোৱাৰ আগত আপোনালোকৰ বেছিক কনচেপ্টখিনি ক্লিয়াৰ হোৱাটো বহুত ইম্পৰ্টেণ্ট গতিকে NCERT ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাম কোনকেইখন NCERT কি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু হ'লেও মিনিমাম যদি ক'বলৈ যাওঁ আপোনালোকে ক্লাছ 8, 9, 10ৰ ছ'চিয়েল ছায়েন্সৰ NCERT কেইখন কৰি লোৱাটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্টৰ কথা যদি কওঁ প্ৰত্যেকটো এক্সামৰে ছাবজেক্ট মেইন গোটেইকেইটা একেই থাকে
ফাৰ্ষ্ট হ'ল জিকে বুলি এখন পেপাৰ থাকে চবতে, তাৰপাছত থাকে মেথছ, ৰিজনিং আৰু ইংলিছ থাকে, আৰু কিছুমান এক্সামত কম্পিউটাৰটো থাকে। কম্পিউটাৰটো কিন্তু খুব কমেই থাকে। তো গতিকে আপোনালোকে যদি মেইনলি ক'ব যায়, ফাৰ্ষ্ট আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে জিকে পৰা। তাতে জিকেত আজিকালি আৰু এটা পাৰ্ট আহি গ'ল, আছাম জিকে বুলি অসমৰ এটা পাৰ্ট থাকে। তো অসমৰ জিকেটো আপোনালোকে পঢ়িব পাৰে আৰু জিকে পৰা ষ্টাৰ্ট কৰিব পাৰে। আৰু বাকী কি হয়, ইংলিছ, মেথছ বা ৰিজনিং, তাৰ কাৰণে আপোনালোকে ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা টাইম লৈ নিজৰ টাইমটো যেনেকৈ সুবিধা হয় তাৰ ওপৰত আপোনালোকে ডেইলি এটা ভিডিঅ' চাব পাৰে। তাৰ কাৰণে আপোনালোকে যদি কোচিং একো লোৱা নাই, তেতিয়াহ'লে আপোনালোকে ইউটিউবত ভাল প্লেলিষ্ট পাই যাব, তাত আপোনালোকে চাব পাৰে। ডেইলি যদিও এটাকৈ মেথছৰ ক্লাছ বা ৰিজনিঙৰ ক্লাছ কৰে, সেইটো আপোনালোকক বহুত ইফেক্টিভ হ'ব আপোনালোকৰ কাৰণে, সেইটো চাই ল'ব। তো তেনেকৈ ষ্টাৰ্ট কৰক। আজিকালি কি হয় যে মানুহৰ সময় বহুত কম, টাইমবোৰ ইমান কম, কিন্তু কম্পিটিশ্যন বহুত বেছি। গতিকে আপোনালোকে যি টি কিতাপ এখন লৈ পেলাই যেনেকুৱা ধৰণে যিকোনো ধৰণে ষ্টাৰ্ট কৰি দিলে, সেইটো আপোনালোকক বহুত বিপদত পৰিব আৰু বহুত লছ হ'ব। কাৰণ কম্পিটিশ্যন আজিকালি ইমানেই বেছি, আপোনাতকৈ নাভাবিব যে কোনোবাই কম পঢ়ি আছে। আজিকালি বহুত পঢ়ে মানুহবোৰে, আৰু এনেকুৱা হয় যে ইমানেই লাখ ষ্টুডেণ্ট আপোনালোকে এক্সাম এটাৰ কাৰণে এপ্লাই কৰিব যাব, দেখিব লাখৰ ওপৰত ষ্টুডেণ্টে এপ্লাই কৰে। গতিকে কি হয়, আপুনি টাইম যিমানেই যোৱাব সিমানে আপুনি পিছ পৰি গৈ থাকিব। তাৰ কাৰণে আপুনি ফাৰ্ষ্টতে যদি আপুনি ভাবি নলয় যে এইটো এনেকেই পঢ়িম, এইখিনি পঢ়িব লাগিব, এইখিনি শুদ্ধ হ'ব, সেইখিনিকে নকৰি যদি আপোনালোকে যি টি ধৰণে ষ্টাৰ্ট কৰি দিয়ে, তেতিয়াহ'লে সেইখিনি আপোনালোকক বহুত পিছুৱাই নিব বস্তুবোৰত। আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে মই চেনেলটো খোলা মেইন কাৰণটো কি। কথাটো হ'ল যে মই যেতিয়া ফাৰ্ষ্ট নিজে মানে জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া কিছুমান বস্তুৱে ইমানখিনি মোৰ টাইম খালে যে কি হয়, আপুনি যদি এতিয়া ইউটিউবত চাই, তাত আপোনালোকে UPSC বুলি চাৰ্চ কৰিলে UPSCৰ ওপৰত আপোনালোকে এভেইলেবল ভিডিঅ' পাই যাব। কিন্তু আমাৰ অসমৰ এক্সামবোৰৰ কাৰণে হওক, মানে APSCৰ কাৰণে বা অসমৰ যিকোনো এক্সামৰ কাৰণে বস্তুবোৰ কেনেকুৱা হৈ যায়, এতিয়াতো অলপ এভেইলেবল হৈছেগৈ আজিকালি। তো যেতিয়া মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ, তেতিয়া কি হয় যে যদি আপুনি পঢ়া ভিডিঅ' কিবা চাব বিচাৰে, তাৰ কাৰণে বেলেগ এটা চেনেল, আপুনি যদি এক্সামটোৰ ওপৰত জানিব বিচাৰিছে, তাৰ কাৰণে বেলেগ এটা চেনেলত যাব লাগে। তো এনেকৈ বস্তুখিনি কালেক্ট কৰোঁতে বা এক্সামটোৰ বিষয়ে জানিবলৈ যাওঁতেই আপোনালোকৰ বহুতখিনি টাইম গুচি যায়। যিখিনি টাইমত ধৰক আপুনি যদি তাতকৈ প্ৰিপেৰেশ্যনেই কৰিলে হয়, আপোনালোকে আৰু বহুতখিনি কাম আহে। তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম ফেচ কৰিলোঁ, দেখিলোঁ। গতিকে মই তেতিয়াই ভাবি থৈছিলোঁ আজি অলপ দিনৰ আগতে যে এনেকৈ এটা চেনেল থকাটো বহুত বেছি দৰকাৰী, য'ত আপোনালোকে চববোৰ বস্তু পায়, মানে ত'ত গৈ টাইম ৱেষ্ট কৰি থাকিব নালাগে। সিমানখিনি টাইম আপোনালোকে তাত এনেকৈ বস্তুবোৰ জানোতে বা এক্সামটোৰ বিষয়ে জানিব বিচাৰোঁতে যোৱাতকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰাটোৱে ভাল হ'ব বুলি ভাবিলোঁ। তাৰ কাৰণে চেনেলটো খুলিলোঁ। আৰু চাওক, কোচিং এটা কৰিলে আপুনি সকলোবোৰ বস্তু পাই যায়, কিন্তু এইটো সকলোৱে নোৱাৰে যে এটা কোচিং এফৰ্ড কৰিব। সেইটো বস্তুৱেও বহুতক প্ৰব্লেম দিয়ে। গতিকে মই মোৰ ইউটিউব চেনেলটো খুলিলোঁ আৰু ভাবিলোঁ যে নেক্সট মই সকলোবোৰ বস্তু ইয়াত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে এনেকৈও নাভাবিব যে ইউটিউবত পালে, এনেকুৱা নৰ্মেলি মানুহৰ মাইণ্ডছেট এটা থাকে যে যিটো বস্তু ফ্ৰীতে পোৱা যায়, সেই বস্তুটো ভেলিউটো অলপ কমি যায়। সেইটো মই হ'লেও ভাবোঁ, সকলোৱে ভাবে চাগে। কিন্তু যদি আপুনি কোচিং এটা বহুত পইচা দি লয়, তেতিয়া সেই বস্তুটো ভেলুটো মানুহে বেছি দিয়ে। কিন্তু তেনেকুৱা নহয়। এতিয়া কোনোবা এজনে যদি কিবা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছে, টিচাৰ এজনে ইউটিউবত ভিডিঅ' থ্ৰু দি, তো সেইটো বস্তু কি হয়, তেওঁতো আপোনালোকক যি টি বস্তু এটা য'ৰ ত'ৰ পৰা উঠাই নিদিয়ে ন। তেওঁ ভিডিঅ'টো ভাল হ'বৰ কাৰণে হওক বা কাৰোবাৰ কাৰণে, কোনোবা কিবা এটা হেল্পফুল হ'ব বুলি এইটো কামটো কৰে। গতিকে সেইটোতো তেওঁলোকে নিজৰ বেষ্টে দিয়ে। আৰু তাৰ উপৰি মই মোৰ ভিডিঅ'বোৰত নেক্সট আপোনালোকৰ লগত বুক লিষ্ট হওক বা আৰু কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব পাৰি, কি কৰিব লাগে নালাগে, সেইবোৰ মোৰ যিখিনি এক্সপিৰিয়েঞ্চৰ পৰা বস্তু মই পালোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব। আৰু এনেকুৱা নহয় যে মই 100% শুদ্ধ হ'ব পাৰোঁ। মোৰ শিকিব লগা এতিয়া বহুত আছে। গতিকে কিবা যদি ভুল হয়, সেইটো আপোনালোকে কমেণ্ট কৰিব পাৰে, বা জানিব লগা থাকিলে সেইটোও কমেণ্ট কৰিব পাৰে। মোৰ নেক্সট ভিডিঅ'বোৰত মই আপোনালোকক ইয়াৰ লগতে আৰু বুক লিষ্টৰ ওপৰত বা APSCৰ কাৰণে এক্সট্ৰাকৈ কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰি, তাৰ ওপৰত আপোনালোকৰ লগত যিখিনি পাৰোঁ শ্বেয়াৰ কৰি যাম। তো নেক্সট ভিডিঅ'বোৰ চাব, আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।